বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে বৰ্তমান মোৰো ভালে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপিটো হৈছে পৰ্ক বইল ৰেচিপি গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব মইনো কেনেকৈ বনাইছোঁ আৰু চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ আৰু এয়া গেছত দেখিছে মই কুকাৰটো বহাই দিলোঁ আৰু এই গাহৰি মাংস কেইপিচ দেখিছে যে এই কেইপিচৰ পৰাই মই তেল উলিয়াই ল'লোঁ আৰু পিঁয়াজ দি দিলোঁ আৰু আজি মই গাহৰি মাংসৰ তেলৰ পৰাই বনাম গতিকে চাই যাওক এইখিনি হৈছে গাহৰি মাংস ধুই থৈছোঁ আৰু এয়া আদা নহৰু এয়া হৈছে আলু তিয়াই থৈছোঁ কাটি পেলাই আৰু এয়া এতিয়া পিঁয়াজ অলপ গোল্ডেন কালাৰ হোৱালৈকে মই ভাজি থাকিম গাহৰি মাংসৰ তেলতে মই পিঁয়াজখিনি ভাজিছোঁ মিঠাতেল মই ব্যৱহাৰ কৰা নাই আৰু এতিয়া মই দি দিলোঁ আদা নহৰু পেষ্ট আৰু হালধি দি দিলোঁ আৰু এতিয়া মই লৰাই লওঁ আৰু মাংসখিনি দি দিলোঁ এতিয়া আৰু নিমখ দি দিলোঁ আৰু মই এতিয়া লৰাই দিম অলপমান চেনি দি দিছোঁ নামমাত্ৰ কালাৰটো আহিবৰ কাৰণে আৰু অলপ টেষ্টি লাগে খাবৰ কাৰণে চেনি দিলে আৰু কেইটুকুৰা গাহৰি মাংস মই দি দিছোঁ আৰু এতিয়া মই ভালদৰে লৰাই দিম আৰু লৰাই দিয়া অলপ সময়ৰ পাছত এয়া চাওক কালাৰটো আৰু অকণমান সময়ৰ কাৰণে ঢাকন মাৰি দিম আৰু ঢাকন এৰুৱাই এয়া চাওক লৰাই দিম আৰু আলু দি দিছোঁ আলু দিয়াৰ অলপ সময়ৰ পাছতে মই এতিয়া বিলাহী কেইটুকুৰা দি দিছোঁ লগত আৰু লৰাই দিম ভালদৰে আৰু বিলাহীখিনি গলিব ধৰিছে আৰু এতিয়া মই মছলা অকণমান দি দিম এভৰিডে মিট মছলা আৰু মিট মছলা দিয়াৰ পাছত এয়া দি লৈছোঁ দিয়াৰ পাছতে ভালদৰে লৰাই দিম আৰু লৰোৱাটো মই দেখুৱাব পৰা নাই কাৰণ মোবাইলৰ মানে কেমেৰা ধৰিব পৰা মানুহ নাই মই নিজেই কেমেৰা কৰি নিজেই বনাইছোঁ ভিডিঅ'টো আৰু অলপ পানী দি দিছোঁ পানী দিয়াৰ পাছতে মই ঢাকন মাৰি চিটি মাৰিবলৈ দিছোঁ অলপ মই ঢাকন মাৰি দিছোঁ এয়া আৰু এয়া দেখিছে লাই শাক দিম লগত লাই শাক মই হাতেৰে মুচৰি থৈছোঁ মুচৰা বুলি কয় যে সেয়া মুচৰি থৈছোঁ মই কটাৰীয়ে কটা নাই কটাৰীয়ে কাটিলে সোৱাদ নহয় খাবলৈ কাৰণে সেয়ে মই হাতেৰে মুচৰি দিছোঁ আৰু এতিয়া কুকাৰটোৰ ভিতৰত ভৰাই দিছোঁ ঢাকন মাৰি দিম জামৰি যাব তাৰ পাছতহে মই আকৌ লৰাই দিম ভালদৰে এয়া ঢাকনখন মাৰি দিছোঁ আৰু অলপ সময়ৰ পাছতে চাওক ধুনীয়াকৈ জামৰি গ'ল আৰু লৰাই দিম ভালদৰে লৰাই দিয়াৰ পাছতে মই ঢাকন মাৰি কুকাৰটো চিটি মাৰিবলৈ দিম এয়া চাওক মই তেল দিয়া অকণমানো তেল ব্যৱহাৰ কৰা নাছিলোঁ কিন্তু বহুত তেল ওলাই গ'ল এয়া আৰু এতিয়া মই চিটি মাৰিবলৈ দিওঁ এয়া চিটি মাৰিছে মই কেইবাটাও চিটি মৰাইছোঁ কাৰণ গাহৰি মাংস খুব ধুনীয়াকৈ মানে সিজাই খাব লাগে আধা কেঁচা হৈ থাকিলে ভাল নহয় খুব কোমল কৰি কেইবাটাও চিটি মৰোৱাই দিওঁ মই তেতিয়াহে খাওঁ আৰু চিটি খুল কৰাৰ পাছত এয়া চাওক খুব ধুনীয়া এটা স্মেল আহিছে মানে খুব ধুনীয়া আৰু এয়া ধনিয়া দি দিছোঁ আৰু গৰম হৈ থাকোঁতে আৰু গাহৰি মাংস দিয়া লাই শাক কেইটুকুৰা খাই কিন্তু খুব টেষ্টি লাগে এয়া চাওক কালাৰটো খুব ধুনীয়া হৈছে কেমেৰাত কেনেকুৱা হৈছে নাজানো কিন্তু ইভাগে দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু এনেকৈ খাই খুব ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব এনেকৈ খুব ভাল লাগে ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব